গুড মৰ্নিং। আজি কিন্তু ভিডিঅ'ৰ টপিকটো অকণ ইউনিক। নামটো চাই চবে গম পাইছে যে আপুনি বেকাৰ নেকি। সঁচা কথা, এইটো এটা বহুত জটিল প্ৰশ্ন সেইসকলৰ কাৰণে যিসকলে বৰ্তমান বেকাৰ বুলি নিজকে অনুভৱ কৰি আছে। আৰু কুৱেশ্যনটো এটা লাজৰ কুৱেশ্যন বুলি ক'ব পাৰি। কিন্তু আমি কৰিম কি? আমি বহুতে এনেকৈ কওঁ, চাকৰি নাই এনেই আছোঁ, পঢ়িলোঁ এনেই আছোঁ, কাম পোৱা নাই, বা এইটো কাম কৰিব লাজ লাগে, এই ধৰণে আমি নানা ধৰণৰ যুক্তি দিওঁ। কিন্তু সেইবিলাক যুক্তিটো আমাৰ জীৱনটো নচলে। আমি কৰিম কি? সেইটোৰ কাৰণে আজি মই ভিডিঅ'টো বনাইছোঁ। আৰু যিসকলে নিজকে বেকাৰ বুলি ভাবে বা এনেকুৱা ধৰণৰ প্ৰশ্নটো প্ৰায়ে মুখামুখি হয়, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো খুবেই দৰকাৰ। গতিকে আগতে কওঁ, সেইসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক চোৱাৰ আগতে, তাৰপিছত চাওক আপুনি। আৰু ভাল লাগিলেতো লাইক কৰিবই। আৰু চাওকচোন এতিয়া মেইন কথাটো কওঁ। এতিয়া চাওক, বেকাৰ মানে আমি কোনসকলক বুজোঁ? যিসকলৰ কাম বন নাই, একো নকৰোঁ, ইনকামৰ কোনো চ'ৰ্চ নাই, সেইসকলকে আমি চৰ্টত বেকাৰ বুলি বুজোঁ, হয়নে? এতিয়া আপোনালোকক মই দুটা কথা কওঁ। ইনকাম মই যিমানখিনি উপায় ক'ম, সকলোখিনি সৎ পথেৰে ক'ম। আৰু লগতে এটা কথা কওঁ, অসৎ পথেৰে যদি আপুনি ইনকাম কৰিছে, তাৰ কোনো ভেলু নাই, এক নম্বৰ কথা। দুই নম্বৰ কথা, সেই ইনকামখিনিৰ কোনো লাষ্টিং নাই আৰু আপোনাৰ মনতো শান্তি নহ'ব যদি সেইখিনি অসৎ হয়। গতিকে সৎ উপায়েৰে কি কৰিব পাৰোঁ? লগতে এটা কথা কওঁ যে আমি সকলোৱে কমপ্লেইন কৰোঁ যে গভৰ্ণমেণ্টে চাকৰি দিয়া নাই, চাকৰি দিয়া নাই। সেনেকৈ কিন্তু কমপ্লেইন কৰি আমাৰ কোনো লাভ নহ'ব। কিহৰ কাৰণে লাভ নাই? তেওঁলোকে এটা নিজৰ চিডিউল মিলাই, নিজৰ বাজেট মিলাই পেলাই দেশখন চলাই আছে। গতিকে তেওঁলোকে তেওঁলোকৰ ফৰ্মুলা মতে অংক চলাব। আমি চিঞৰিলে তাত কোনো অৰ্থ নাই। কিহৰ কাৰণে অৰ্থ নাই? তেওঁলোকে যদি ভাবিছে যে এইটো ডিপাৰ্টমেণ্টত 1000 পোষ্ট আছে, আমি এতিয়া 500 দিব পাৰোঁ, তেওঁলোকে 500 দিব, কাৰণ তেওঁলোকে 500হে বাজেট মিলাব পাৰিব। বাকী 500 যদি দি দিয়ে, পিছত দৰমহা নাই দিয়ে বুলি আমিয়ে হাল্লা কৰিম। গতিকে তেওঁলোকক কমপ্লেইন কৰি কোনো লাভ নাই। গতিকে আমি নিজেই ভাবিব লাগিব, নিজেই কিবা এটা কৰিব লাগিব। লগতে আৰু এটা কথা, আপোনাক মই এটা উদাহৰণ দিয়ে বুজাওঁ যে দুনিয়াত সকলো বস্তুতে পইচা ৰিলেটেড হৈ আছে। কিন্তু আমি সেই পইচাটো উলিয়াব জনাটো আমাৰ ক্ৰেডিট। আপোনাক মই এটা উদাহৰণ দিছোঁ। আমি বেকাৰ ফিল কৰি আছোঁ, কিন্তু আমি ৰাস্তাদি খোজকাঢ়ি যাওঁ, ঠিক আছে। কিন্তু আপুনি ৰাস্তাত মন কৰিব, কিছুমান সেই বটল বুটালি আছে, কোনোবাই প্লাষ্টিক বুটালি আছে, সেইটো কৰি পেলাই কিন্তু বহুত টকা কামাই আছে। অন্ততঃ আমাতকৈ বেছি সি পইচা পাই আছে। অৰ্থাৎ আমি বেকাৰ, কিন্তু সি বেকাৰ নহয়। আপোনাক কিন্তু মই কোৱা নাই যে আপুনি সেইটো কৰক। জাষ্ট এটা এক্সাম্পল দিছোঁ যে পইচা চবতে আছে। আমি ভাবোঁ যে পইচাই নাপাওঁ, কিন্তু তেনেকুৱা কাম কৰিও মানুহে কোটিপতি হৈ আছে। 2 নম্বৰ কথা, আমি লেট্ৰিনত পায়খানা কৰোঁ বা লেট্ৰিনটো আমি লেতেৰা বুলি ভাবোঁ। কিন্তু ভাবকচোন, এজন চুইপাৰে লেট্ৰিনৰ কাম কৰি পেলাই লাখ টকালৈকে ঘটা চুইপাৰ আছে দিল্লী, মুম্বাইৰ নিচিনা জেগাত। তাত আপুনি চুইপাৰক এপইণ্টমেণ্ট ল'ব লাগিব, ফোন কৰি মাতিব লাগিব, তেওঁলোকে আহি আপোনাৰ চাফা কৰিব, আপোনাৰ পইচা ল'ব, যাব। তেওঁলোকৰো এটা ৰেচপেক্ট আছে। কিহৰ কাৰণে? তেওঁলোক আছে কাৰণে আমি ভালকৈ পায়খানা কৰি থাকিব পাৰিছোঁ, নহ'লে নোৱাৰিলোহেঁতেন। ইয়াৰ মিনিং এইটোৱে যে পইচা সকলোতে আছে, সকলো কামৰে সন্মান আছে, সকলো কামৰে ভেলু আছে। গতিকে আপুনি যদি ভাবিছে যে আপোনাক যদি পইচা লাগে, তেতিয়াহ'লে আপুনি 1 নম্বৰ কথা লাজ কৰিব নোৱাৰিব। 2 নম্বৰ কথা, আপুনি চেল্ফ মটিভেটেড হ'ব লাগিব। ভাবিব লাগিব যে এইটো কৰিম, এইটো কৰিলে ভাল হ'ব, এইটো কৰিলে বেয়া হ'ব। আৰু GMT, জুৱা, পইচা দি খেলা, লুডু, এইবিলাকৰ পৰা আঁতৰি থকাই ভাল। GMT খেলি আপুনি 1 বছৰৰ পিছত 50,000 টকা পাব পাৰে, মই মানিছোঁ। কিন্তু এই 1 বছৰ খেলোতে যে আপোনাৰ 40,000 টকা এটা যাব, সেইটোও কিন্তু গেৰাণ্টি আছে। গতিকে আপুনি 1 বছৰ টেনশ্যন খালে, তাৰপিছত আপুনি পালে 10,000 টকা। কিন্তু মই যিখিনি আপোনাক উপায় ক'বলৈ গৈ আছোঁ পইচা ঘটা, এইখিনি দি আপুনি নিজেই গম পাব যে কিদৰে আপুনি পইচা পাব। আজি আপোনাক মই মোৰ মনত বৰ্তমান আহি থকা 8টা উপায় ক'ম, যি 8টা উপায়ৰ ভিতৰত আপুনি হয়তো কোনোবাটো কৰি আপোনাৰ লাভ হ'ব বা আপুনি কিবা এটা কৰিব পাৰিব। এই 8টা উপায় চাওকচোন। এতিয়া চাওক, একেবাৰে সহজ উপায় হৈছে আপুনি মাত্ৰ 20-25,000 টকা মূলধন লৈ এখন সৰু দোকান দিব পাৰে। আপুনি এটা গোটৰ পৰা পইচা উঠাব পাৰে। তথাপি যদি গোটৰ পৰা নাই, ঘৰৰ পৰা ল'ব পাৰে। আপুনি যদি বেকাৰ হৈ আছে, অন্ততঃ আপোনাক মা দেউতাই এখন দোকান খুলিবলৈ 20,000 টকা এটা দিব পাৰে। এতিয়া আপুনি ভাবিছে দোকান কিহৰ দিম? আপুনি বেলেগ একো ল'ব নালাগে। আজিকালি কম ইনভেষ্টমেণ্টত বেছি পইচা অহাৰ দোকান হৈছে এখন জেৰক্স দোকান। জেৰক্স কৰিবলৈ শিকক,
ফটো এডিটিং কৰিবলৈ শিকক আৰু জেৰক্স আৰু ফটো এডিটিং কৰিলে কিমান পইচা আহে আপুনি নিজেই ভাবক 3খন ফটো বনাব 20 টকা দিব কিন্তু 3খন ফটোত আপোনাৰ 20 টকা খৰচ নহয় খুব বেছিতে 6 টকা 7 টকা খৰচ হ'ব জেৰক্স কৰিলে আপুনি 2 টকা পায় আপোনাৰ জেৰক্স কৰিলে খৰচ খুব বেছিতে পৰিব 70 পইচা 80 পইচা তাৰ মানে এখন জেৰক্সত আপোনাৰ 60-70% আপোনাৰ লাভ থাকে 60-70% নহয় পুৰা লাভ 70 পইচা আপোনাৰ খৰচ হয় কিন্তু আপুনিতো 2 টকা পাই আছে 200% মান লাভ হৈ আছে আপোনাৰ 100%তকৈ বেছি লাভ হৈ আছে হয়নে আৰু বেলেগ কি কৰিব চিপছ ৰাখক পেঞ্চিল ৰাখক বহী কাখনমান ৰাখি দিয়ক বাকী জেৰক্স আৰু খালি ফটো এডিটিঙৰ কাম কৰক এক নম্বৰ কথা লগতে টিকেট বুকিং কৰক আৰু টিকেট বুকিং কৰাটো কিমান ইজি আপুনি কোনোবা এজনক কম্পিউটাৰৰ জ্ঞান থকা এজনক সুধি ল'লে শিকাই দিব আপুনি যদি মোকে কমেণ্ট কৰে যে এনেকুৱা এটা ভিডিঅ' বনাওকচোন মই বনাই দিম আৰু টিকেট বনাওঁতে একো টান কাম নহয় মেক মাই ট্ৰিপত যাওক কিদৰে টিকেট বুকিং কৰিব লাগে আপুনি নিজে গম পাব গোটেইখিনি এইদৰে আপুনি এখন সৰু দোকান খুলি পেলাই আপোনাৰ নিজৰ চলি থাকিবলৈ অন্ততঃ মাহত 7,000 টকা এটা আপুনি সৰু জেগা এটাত খুলি পেলাই আপুনি আৰামছে আহৰণ কৰিব পাৰে বেছি ডাঙৰ চিটিত খুলিবলৈ কোৱা নাই যে ইমান টকা চিকিউৰিটি দিব লাগিব চিকিউৰিটি নলগা ঠাইত থাকিয়ে আপুনি ইমানখিনি ঘটিব পাৰে তেনেকুৱা উদাহৰণো আছে আমাৰ ইয়াতে আছে মোৰ জেগাত আছে মানে গতিকে আপুনি হয়তো ভাবিব পাৰে যে এনেকুৱা দোকান বহুত আছে কিন্তু বহুত দোকান থাকিলেও বহুতৰ মাজতে আপোনাৰ লাভ হ'ব এটা নেক্সট উপায়টো চাওঁ এইটো সময় ছাপ্লায়াৰ হ'ব পাৰে ছাপ্লায়াৰ মানে কি চাওক আপুনি সৰু সৰু ভিতৰ দোকানবিলাকত যাওক গৈ পেলাই চাওক তাত কি চলে কি ৰাখে মই বহুত ডাঙৰ বস্তুৰ কথা কোৱা নাই আপোনাক চিপছ সৰু চানাৰ পেকেট সৰু ল'ৰা ছোৱালী কিনা খেলনা বস্তুৰ পেকেট এনেকুৱা ধৰণৰ বস্তু আপুনি চাওক যিটো বস্তু ল'ৰা ছোৱালীয়ে বেছিকৈ খেলে বা চলে বা স্কুলৰ ওচৰৰ দোকানবিলাকৰ লগত কানেকশ্যন কৰক আৰু আপুনি কিমান ধুনীয়া দেখাত বস্তু কিমান কম দামত পায় তেনেকুৱা বস্তু আপুনি মেইন মাৰ্কেটত যাওক হোলচেলত লৈ আনক আনি পেলাই তেওঁলোকক আপুনি ছাপ্লায়াৰ হিচাপে দিয়ক আৰু তেনেকুৱা ছাপ্লায়াৰ হিচাপে বহুত মানুহ আছে গাঁৱৰ ভিতৰত তেওঁলোকক ছাপ্লায়াৰ দিয়া মানুহ বহুত আছে আপোনালোকে নিজে দেখিছে কিন্তু আপোনালোকে নাভাবিব যে আপোনালোকৰ নল'ব বুলি চবেই চবৰ ল'ব তেওঁলোকে সকলোৱে লাভৰ ধাণ্ডাত থাকে আপোনাক এটা মই কথা কওঁ কিন্তু আপুনি যদি ভাবিছে আজি 100 টকা বেছি মোক 20 টকা লাভ লাগে সেইটো কিন্তু আপোনাৰ ভুল আপুনি 100 টকাত দি আছে কিন্তু কোনোবাই 115 টকাত দি আছে আপুনি তেতিয়াহ'লে 110 টকাত দিয়ক তেওঁ যদি 200 টকাৰ বস্তু 20 টকাকৈ লাভ লৈ আছে 240 টকা আপুনি 200 টকাৰ বস্তু 220 টকাত এৰক সেইদৰে আপুনি আপোনাৰ ফিল্ডটো মাৰ্কেটত বঢ়াওক আৰু ছাপ্লায়াৰ হ'ব পাৰে আপুনি যদি অকণ মুখখন দি কথা ক'ব পাৰিব লাগিব যাতে তেওঁক পতাব পাৰে সেইটো এটা এতিয়া 3 নম্বৰত কমা হওক এইটো হৈছে টিউশ্যন আপোনাৰ যদি পঢ়া শুনাটো আজিকালি চবেই কৰোঁ তথাপি যদি আপুনি বুজাব পাৰে অকণ ধৈৰ্য ধৰি পেলাই তেন্তে আপোনাৰ কাৰণে টিউশ্যন বেষ্ট বহুতে কয় যে মেথছ আৰু ইংলিছৰ টিউশ্যন লাগে এইটো সঁচা কথা মেথছ আৰু ইংলিছৰ টিউশ্যনৰ বহুত ডিমাণ্ড আছে মই নিজেও টিউশ্যন কৰোঁ কিন্তু মেথছ আৰু ইংলিছ পঢ়োৱাটো সকলোৰে পক্ষে সম্ভৱ নহ'বও পাৰে যদি নহয় কি কৰিব আজিকালি ল'ৰা ছোৱালীবিলাক টিউশ্যনত এনেকুৱাকৈ এডিক্ট হৈ গৈছে যে মাক দেউতাকে অসমীয়াটো টিউশ্যন দিয়ে ছ'চিয়েল ষ্টাডিটো টিউশ্যন দিয়ে আপুনিতো সেইটো পঢ়াব পাৰিব তেওঁলোকক একো কৰিব নালাগে জাষ্ট সেইকেইটা ছাবজেক্ট বুজাই দিলে হয় আনকি এনেকুৱা ধৰণৰ ল'ৰা ছোৱালী থাকে যে তেওঁলোকক লাগি থাকিবৰ কাৰণে কোনোবা এজন লাগে সেইটোতো আপুনি কৰিব পাৰিব লাগি থাকিব লাগে বেলেগ টিউশ্যন মাষ্টৰে পঢ়াই গৈছে আপুনি জাষ্ট মুখস্থ লওক তেওঁলোকৰ লগত বহি থাকক যাতে সিহঁতে পঢ়াতে মাইণ্ডটো লগাই আছে সেইখিনিটো কৰিব পাৰিব টিউশ্যনৰ প্লাছ পইণ্টটো হৈছে 0 ইনভেষ্টমেণ্ট 100% প্ৰফিট আপোনাৰ টাইমটো দিব লাগিব বেকাৰ হৈ পেলাইতো টাইমটো বৰবাদে কৰি আছে তাতকৈ আপুনি টাইমটো দিয়ক ফুটে টাইম ইনভেষ্ট কৰক কিবাটো পাই আছে মাহত যদি আপুনি 5,000 টকা এটাও পায় টিউশ্যন কৰি অন্ততঃ আপোনাৰ হাত খৰচটো আহি থাকিব আৰু এজন বেকাৰ হিচাপে ময়ো বুজোঁ যে বেকাৰ হ'লে কিবা এটা কামত পইচা খুজিবলৈ কিমান অসুবিধা হয় বাৰু আপুনি কিবা কিনিব লাগে খুজিবলৈ পাৰিলে কিন্তু যদি আপোনাৰ গাৰ্লফ্ৰেণ্ড আছে লগ ধৰিব যাব লাগে তেতিয়া ঘৰত কেনেকৈ পইচা খুজিব ময়ো বুজি পাওঁ সেইকাৰণে মই প্ৰেক্টিকেলি কথাটো কৈছোঁ আপোনাক আপুনি এইদৰে টিউশ্যন কৰি পেলাই উলিয়াব পাৰে টিউশ্যনৰ ফিল্ড বনাবলৈ বেছি ডাঙৰ কথা নহয় কোনোবা বেলেগ টিউশ্যন মাষ্টৰ দুজনমানক কৈ দিলে হ'ল যে টিউশ্যন ওলালে কৈ দিবি ঘৰত গৈ কৰিম বুলি তেতিয়াহ'লে আপোনাৰ 1 বছৰমানৰ ভিতৰতে আপুনি টিউশ্যন পায়ে যাব তাৰপিছত আৰু এটা উপায় হৈছে আপোনাৰ ইউটিউব আপুনি ইউটিউব কৰিব পাৰে ইউটিউবাৰ হ'ব পাৰে মই ধৰক যিদৰে ভিডিঅ' বনাই আছোঁ এইদৰে আপুনি ভিডিঅ' বনাব পাৰে এতিয়া ইউটিউবত কিন্তু অলপ কণ্ডিশ্যনটো অলপ বেলেগ ধৰণৰ এই ধৰণৰ আপুনি 1000 ছাবস্ক্ৰাইবাৰ হ'ব লাগিব
বা তাৰপিছত আপোনাক লাগিব 4000 ৱাটছ আৱাৰ। এইখিনি কৰিবলৈ কাৰণে অকণ টান হয়, কিন্তু টান হ'লেও যদি আপুনি এইখিনি ক্লিয়াৰ কৰিব পাৰে তাৰপিছত কিন্তু আপোনাৰ পইচা অহাৰ ৰাস্তা মুকলি হৈ যাব। যদিহে আপুনি ৰাইজৰ আগত আহি মানে মানুহৰ আগত এনেকৈ যাব নালাগে, আপুনি এনেকৈ মোবাইলটোৰ আগত আহি পেলাই যদি অপেনলি কথা ক'ব পাৰে, ফ্ৰীলি যদি কথা ক'ব পাৰোঁ বুলি ভাবে, তেতিয়াহ'লে আপুনি আজিয়ে ইউটিউবাৰ হওক। এজন ক্ৰিয়েটিভ যদি হয় আপুনি, তেন্তে আজিয়ে ইউটিউবাৰ হওক। কোনো চিন্তা কৰিব নালাগে, আপোনাৰ ভিডিঅ' মানুহে চাবই। যদি ভিডিঅ' বনাবৰ কাৰণে কোনো টপিকৰ প্ৰয়োজন নাই, আপুনি কাৰোবাৰ পিঠিত পানী ঢালি ভিডিঅ' কৰক, সেইটো দি দিয়ক। মাত্ৰ যাৰ পিঠিত পানী ঢালিব তেওঁৰ পাৰ্মিশ্যন থাকিব লাগে আকৌ। এইদৰে কৰি পেলাই আপুনি পইচা ঘটিব পাৰে। অন্ততঃ আপোনাৰ টাইমটো কামত লাগি আছে। আপোনাক মই এটা কথাই ক'ম আপোনালোকক যে আপুনি আপোনাৰ টাইমটো যিমানেই কামত লগাব, পইচা তিমানেই বেছি আহিব। বেকাৰ হৈ আপুনি কি কৰিছে? ৰাস্তাত ৰখি আছে, লগৰীয়াৰ লগত কথা পাতিছে, টাইমটো এনেই গৈ আছে, সেইকাৰণে কোনো পইচা নাই। কিন্তু এইবিলাক মই যিবিলাক উপায় কৈ আছোঁ, তাত যদি আপুনি টাইমটো লগায়, তেতিয়াহ'লে আপোনাৰ এপইচা হ'লেও আহিব। কিন্তু এই এপইচাটো বহুত ডাঙৰ বস্তু হয়। এতিয়া মই এটা কথা কওঁ, মই যিখিনি কথা কৈ আছোঁ এইখিনিৰে আপোনাৰ হাতত 5000 টকাহে আহিব পাৰে বা 10000 টকাহে আহিব পাৰে। আৰু যিসকলে ভাবিছে যে 5000 টকাৰ কাৰণে ইমান কষ্ট কৰিম নেকি, 10000 টকাৰ কাৰণে ইমান কষ্ট কৰিম নেকি, তেওঁলোকক কিন্তু মই এটা কথা কওঁ, যিসকলৰ কাৰণে 5000 বা 10000 টকাটো অকণমান বা কম, তেওঁলোকে কিন্তু নিজক বেকাৰ বুলি ভাবিব নালাগে। তেওঁলোক বেকাৰ নহয়। বেকাৰ বুলি সেইসকলে ভাবিব লাগে যাৰ কাৰণে 1 টকাৰ ভেলু বহুত বেছি। তেওঁলোকৰ কাৰণে কিন্তু 5000 টকা বহুত বেছি। মোৰ কাৰণেও হয়। মোৰ কাৰণে 10 টকা এটাও বহুত বেছি। মই 10 টকা এটাও যদি ইউটিউব কৰি আহে বুলি ভাবোঁ, সেইটো মোৰ কাৰণে বহুত। এতিয়াতো মোৰ ছাবস্ক্ৰাইবাৰো হোৱা নাই বাৰু ইমানখিনি। আপোনালোকৰ যদি ভিডিঅ' ভাল লাগে ছাবস্ক্ৰাইব কৰে, তেতিয়া চাগে হ'ব কোনোবা কেতিয়াবা। সেইকাৰণে আপোনালোকৰ কাৰণে বনাই আছোঁ ভিডিঅ', চাব বুলি, ছাবস্ক্ৰাইব কৰিব বুলি। বাৰু আহোঁ এতিয়া নেক্সট উপায়টোলৈকে। এইটো হৈছে কেছবেকৰ উপায়। কেছবেকৰ ভিডিঅ' মই বেলেগ বনাইছোঁ, লিংকতো দি দিম বাৰু। এতিয়া কেছবেক কি হয় আপোনালোকে চাব, এমেজনত কেছবেক দিছে, পেটিএম মলত কেছবেক দিছে, চবতে কেছবেক আছে। আপোনালোকে ওচৰ চুবুৰীয়াৰ মানুহ, ফ্ৰেণ্ড, চিনাকি মানুহ, টিউশ্যনৰ গাৰ্জেন সকলোৰে আজিকালি ৰিচাৰ্জৰ দৰকাৰ। আপুনি তেওঁলোকৰ লগত কথা পাতোঁতে কথাৰ লগত তাল মিলাই পেলাই কেতিয়াবা কৈ দিয়ক যে আপুনিও ৰিচাৰ্জ কৰে। আহি গ'ল লাইন, ৰিচাৰ্জ পাই গ'ল টেণ্ডাৰ, যে দাদা মোৰতো ৰিচাৰ্জ কৰি দিয়কচোন, কৰি দিলা, পাই গ'লা কেছবেক। কেছবেক কাৰ? তোমাৰ। কিন্তু ইয়াত দুটা কথা। তুমি ক'ব পাৰা যে এটা এমেজন এপৰ পৰা এবাৰহে কেছবেক পায়, দুবাৰ নাপায়। তাতো আছে উপায় কাষ্টমাৰক বেল বনোৱাৰ। কি কৰিবা? আজিকালি স্মাৰ্টফোন নাই কাৰ, ঠিক আছে, এজন তোমাক কাষ্টমাৰে ক'লে যে মোক হেৰি কৰি দিয়াচোন, জিঅ' ৰিচাৰ্জটো কৰি দিয়াচোন। এতিয়া কথা হৈছে, মই কিন্তু এইটো প্ৰফেশ্যনেলৰ কথা কোৱা নাই দেই, যিসকলে দোকান খুলি পেলাই ৰিচাৰ্জ কৰি আছে। এইটো সেইসকলৰ কাৰণে যিসকলে পাব্লিকৰ লগত মিলি থাকে। ধৰক কোনোবা টিউশ্যন মাষ্টৰ, টিউশ্যনৰ গাৰ্জেন, ওচৰ চুবুৰীয়া, বন্ধু বান্ধৱী, সেইসকলৰ কাৰণে। ধৰক মই এটা এক্সাম্পল দিছোঁ, মোৰ ওচৰৰ খুৰী এজনী, খুৰীজনীয়ে মোক ক'লে যে বাবু ৰিচাৰ্জ কৰি দিয়াচোন। মই ক'লোঁ কিমান টকা? 399 টকা। ঠিক আছে, আপোনাৰ মোবাইলটোৰ পৰা কৰি দিয়কচোন অনলাইন, কিবা অফাৰ থাকিবও পাৰে, নাথাকিবও পাৰে, কিন্তু মই কম থাকিবও পাৰে। দিব মোবাইলটো, তেওঁৰ এমেজনটো খোলা, নাথাকিলে ডাউনলোড কৰা, জিঅ' সকলোৰে আছে। ডাউনলোড কৰাৰ পিছত তেওঁৰ মোবাইলৰ পৰা ৰিচাৰ্জ কৰা। জিঅ'ৰ পৰা যেতিয়া ৰিচাৰ্জ কৰি দিবা, তোমাৰ নিজৰ কেছবেকটো আগতে হজম কৰিলা, লোকৰ মোবাইলত কৰিছা ৰিচাৰ্জ, তোমাৰ নিজৰ কাৰ্ড ডিটেইলছ ভৰোৱা, ডিটেইলছ ভৰাই পেলাই ৰিচাৰ্জটো কৰি দিয়া। তেওঁৰ মোবাইলত ৰিচাৰ্জ আকৌ সোমাই গ'ল 399। যদি তেওঁৰ মোবাইলত এমেজনটো চলাবৰ কাৰণে নেট নাথাকে, তোমাৰ পৰা হটস্পট দি হ'লেও কৰা। এতিয়া তেওঁৰ মোবাইলৰ পৰা যেতিয়া 399 ৰিচাৰ্জ কৰি দিবা, তাত এটা 75 টকা পাই গ'লা। এতিয়া তোমাৰ মনত কথা আহিব যে 75 টকাটো তুমি কেনেকৈ ল'বা? ল'বতো নোৱাৰি। তেতিয়া তাত আৰু এটা 25 টকা এড কৰা, এড কৰি পেলাই হৈ গ'ল 100 টকা। সেই 100 টকাটো নিজৰ ঘৰত টিভিত ভৰবা, আহি গ'ল নিজৰ ঘৰত টিভিত পইচা। 10 দিনৰ পিছততো তোমাৰ ঘৰতে টিভিত ৰিচাৰ্জ লাগিব। তোমাৰ মায়ে তোমাক ক'ব, বোপাই 500 টকা লোৱা, টিভিত ভৰাই দিয়া, 100 টকা মাৰি দিয়া, 400 টকা ভৰাই দিয়া। চোৱা ভাই, বিজনেছ সদায় বিজনেছ, ঘৰ হওক বাহিৰ হওক। 100 টকাটো লাভ হ'ল তোমাৰ, মেইন কথাটো এইটো। মই তোমাক চুৰ কৰিব কোৱা নাই। তুমি টিভিতটো 500 টকাই সোমাই দিলা, 100 টকা বেলেগৰ পৰা, 400 টকা ডাইৰেক্ট, 100 টকা তোমাৰ লাভ হৈ থাকিল, হয়নে নহয়? বিজনেছ ইজ বিজনেছ, মই এনেকৈ ভাবোঁ, কাৰণ এইটো এটা লিগেল কথাই হয়। এইদৰে যদি তুমি 5জনক এইদৰে জিঅ' ৰিচাৰ্জ কৰিবলৈ 500 টকা ভৰাই দিব পাৰা, তোমাৰ যদি মায়ে ডাইৰেক্টলিয়ে কয় তই যদি এনেকৈ ভৰাই দিছ বেলেগৰ পৰা, তই লৈ ল, তেতিয়াতো তোমাৰ আৰুৱেই ভাল। তেতিয়া তুমি বিজনেছ কৰাৰ দৰকাৰ নাই। সঁচা কথা কৈ দিয়া যে মই 500 টকা এনেকৈ বেলেগৰ পৰা ভৰাইছোঁ, এতিয়া মই 500 টকাটো ল'ম, লৈ লোৱা।
তোমাৰ মায়ে তোমাক নিশ্চয় দিব। এইদৰে তুমি কেছবেক পাব পাৰা। লগতে আছে পেটিএম মলত কিমান কেছবেক পায় মই বেলেগ ভিডিঅ'ত দেখাইছোঁ, লিংক দিছোঁ চাব। কোনোবাই অনলাইন কিবা বস্তু কিনিছে, নিজে কিনিব ভয় কৰিছে, আপোনাক ক'ব পাৰে এইটো মোক কিনি দিয়াচোন, কিনি দিয়া, কেছবেক পাই গ'লা তুমি, তেওঁ পাই গ'লা বস্তু। আৰু পেটিএম মলৰ এটা প্লাছ পইণ্ট আছে, বিলিং এমাউণ্ট যিমান আহিব তেওঁৰ পৰা তুমি কিমান পইচা ল'বা, কিন্তু কেছবেকৰ এমাউণ্ট বিলত লিখা নাথাকে। কেছবেক তোমাৰ, পইচা বেলেগৰ, মজা তোমাৰ, বস্তু বেলেগৰ। মই ভাবোঁ যদি অকণমান ভাবে ঠাণ্ডাকৈ, বহুত কামত আহিব আপোনালোকৰ। অনলাইন দুনিয়াত বহুত পইচা, জাষ্ট ব্ৰেইনটো অকণ লগাব লাগিব। পইচা চবফালে নাচিয়ে আছে, জাষ্ট আনিব জানিব লাগিব। নেক্সট উপায় নাহোঁ উপলাৰ মাৰ্কেটিং। এতিয়া উপলাৰ মাৰ্কেটিং কি বুলি ক'লে এইটো অকণ ক'বলৈ অকণ অসুবিধাজনক, এইদৰে শ্বৰ্টত বুজাবলৈ। মই নেক্সট ভিডিঅ'টো উপলাৰ মাৰ্কেটিঙৰ ওপৰত বনাম। তাত আপোনালোকে চাই ল'ব যে উপলাৰ মাৰ্কেটিং কৰি এটকাও ইনভেষ্ট নকৰাকৈ কিদৰে আপুনি পাৰ্চেণ্টেজ হিচাপত বহুত পইচা লাভ কৰিব পাৰে। মানে বেলেগে অনলাইন বস্তু কিনিব, আপুনি পাওক কমিশ্যন। দালালি নহয়, বিজনেছ। দালালি কাক কয়? মই মাটি কিনিব গৈছোঁ, মালিকক কোৱা নাই, বেলেগ এজনে কিনাই দিছে, তেওঁ দালালি হয়। কিন্তু ডাইৰেক্ট যদি মই মালিকৰ লগত দাম দৰ কৰোঁ, সেইটো দালালি নহয়। কিন্তু অনলাইন বিজনেছটো তেনেকুৱা, আপুনি বেলেগক বস্তুটো কিনাই দিয়ক, আপুনি ইয়াত আছে, আপুনি জাষ্ট তেওঁলোকৰ এডভাৰটাইজ মাৰক। এডভাৰটাইজ মৰাৰ কাৰণে তেওঁলোকে আপোনাক পইচা দিব, বাছ এইটোৱেই। নেক্সট আহিছে যিসকলে কষ্ট কৰিব পাৰে বা যিসকলৰ এটা নিজে কিবা কৰিম বুলি আশা আছে, তেওঁলোকৰ কাৰণে এইটো উপায়। এইটো হৈছে কিবা হাতৰ কাম শিকক। মই এটা এক্সাম্পল দিছোঁ। আপুনি যদি মেকানিকেল কাম ভাল পায়, আপুনি এজন মেকানিক হওক, লাজ কৰিব নালাগে। আজিৰ যুগত এজন মেকানিকে কিমান টকা পায় আপুনি নিজেও জানে। নাট ঘূৰাওক 20 টকা পাব, চেণ্ডেল টাইট কৰক 50 টকা পাব, এই লাইটটো লগাই দিয়ক 20 টকা পাব। এটা লাইট লগাই পেলাই যদি 20 টকা পায় আৰু কিবা লাগে, এনেকৈ ঘূৰাই দিয়ক। মই এতিয়া এনেকৈ 4 বাৰ ঘূৰালোঁ, কিবা পালোঁ? নাপালোঁ। গেৰেজৰ দোকানত এনেকৈ 4 বাৰ ঘূৰাকচোন, 20 টকা আহি আছে। এনেকৈ এবাৰ ঘূৰাৰ ভেলুটো মানে 5 টকা। তো নেক্সট প্ৰিণ্টিং মেচিন যিবিলাক আছে, তাত কিবা প্ৰিণ্টিঙৰ কাম শিকক। য'ত ধৰক কিবা ধৰক সৰু সুৰা ধৰক আজিকালি বহুত কোম্পানী টাইপ আছে, তাত ধৰক কিবা কিবি মেচিন চলাব লাগে, সেনেকুৱা ধৰণৰ কাম শিকক। আপুনি নিজেই যেতিয়া সেই কামটো শিকি যাব, তেতিয়া আপুনি তেনেকুৱা ধৰণৰ ডাঙৰ কামত হাত দিব পাৰিব। অন্যথা ইন ফিউচাৰ আপোনাৰ হাতত যদি এটা এমাউণ্ট আহি যায়, তেতিয়াহ'লে আপুনি সেই এমাউণ্টটোৰে নিজকে কিবা এটা কৰি এষ্টাব্লিছ কৰিব পাৰিব। মই এটা উদাহৰণ দিছোঁ। মই আজি যিমান টকা ইনকাম কৰি আছোঁ, মোৰ লগৰে পঢ়া একেলগৰ ল'ৰা এজনে গেৰেজ কৰি তাতকৈ বেছি টকা পাই আছে। পঢ়াটো কথা নহয়, তেওঁৰ এইটো হাতৰ বিদ্যা। তেওঁ হাতেৰে যিমান কষ্ট কৰিব, হাতেৰে যিমান কৰিব, কিমানখিনি পাৰিব। এতিয়া কথাটো হৈছে তেওঁ হাতেৰে কৰে, এইটো বস্তু কোনো চুৰ কৰি নিব নোৱাৰে। তেওঁৰ মূৰত আছে বিদ্যাটো, তেওঁ জাষ্ট হাতেৰে কামটো কৰিছে। তেওঁ প্ৰথমে বেলেগৰ দোকানত কাম শিকিছিলে, পিছত নিজে এখন দোকান খুলিলে, আৰু তেওঁ আজি এষ্টাব্লিছড হৈ গ'ল, তেওঁৰ নামটো হৈ গ'ল। আৰু এটা কথা, আপুনি বিজনেছত যেতিয়া আহিব, সদায় কিন্তু সঁচা কথা ক'ব। মই যিমানখিনি উপায় ক'লোঁ, আপুনি যদি এবাৰ ঠগবাজি কৰিছে, আপোনাৰ কিন্তু বিজনেছ বাদ দিয়ক। বিজনেছ সেইবিলাকৰ কাৰণে নহয় যোনে পইচাৰ ভেলু, টাইমৰ ভেলু আৰু কথাৰ ভেলু বুজি নাপায়। কোনোবাই আপোনাক ক'লে 300 টকা মোবাইলত ভৰাই দিয়া, তুমি ভৰাই দিলে 200 টকা। তুমি 100 টকা মাৰি দিলা নহয়, সেই মাৰি দিয়া 100 টকাটোৰ কাৰণে তোমাৰ জীৱনৰ লাখ লাখ টকা হেৰাই গ'ল। সেই মানুহজনে তোমাক বিশ্বাস নকৰিব কেতিয়াও। গতিকে এই 3টা কাম কৰিব নালাগে। মিছা কথা ক'ব নালাগে, মানুহক কথাক ভেলু দিব লাগে, মানুহৰ টাইমটোক ভেলু দিব লাগে, আৰু ৰেচপেক্ট কৰিব লাগে বিজনেছখিনি। গতিকে এইদৰে যদি আপোনালোকে ভাবি এনেকুৱা ধৰণৰ উপায়বিলাকৰ মাজেৰে আগবাঢ়ি যায়, তেন্তে মই ভাবোঁ আপুনি বেকাৰ বুলি মনত আফচোচ কৰাৰ কোনো দৰকাৰ নাই। মই টিউশ্যন কৰোঁ যদিও মই আপোনাক এটা উদাহৰণ দিছোঁ। লাষ্ট ইয়াৰত কেছবেক মই ধৰক 4,000 টকাৰ পাইছোঁ। সেইটোতো ফ্ৰী টকা হয়, তাততো মোৰ একো নাই। জাষ্ট মই অলপ মাথাটো লগাইছোঁ, মোবাইলত অকণ টিপি কৰিছোঁ, 4,000 টকাটো পাইছোঁ। টিপি আপুনিও কৰে, গাৰ্লফ্ৰেণ্ডক মেছেজ দিয়ে, কাৰোবাক মেছেজ দিয়ে, কথা পাতে, গেম খেলে, ইউটিউব চায়। সেই টেপাটেপিখিনি অলপ কামত লগাওক, যাতে আপোনাৰ হাতত 2 পইচা আহে, আৰু সেই 2 পইচাটো আপুনি নিজৰ বুলি স্বাধীনভাৱে খৰচ কৰিব পাৰে। আৰু আপুনি যদি এলাহ কৰি থাকে,
তেতিয়াহ'লে আপুনি মই বেকাৰ এনেকৈ কৈ কোনো লাভ নহ'ব। গতিকে মই ভাবোঁ আপোনালোকে কথাখিনি ভাবিব। এই ধৰণে যদি আগবাঢ়ে তেতিয়াহ'লে আপোনাৰ যদি অলপমান উপকৃত হয় মোৰ ভাল পাম। বাকী চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগতে আন কোনো উপায় মই ক'ব পাৰোঁ। নেক্সট ভিডিঅ'ত মই আপোনাক দি আছোঁ উপলাৰ মাৰ্কেটিঙৰ কথা, যে উপলাৰ মাৰ্কেটিং কি, কেনেকৈ কৰিম, কেনেকৈ পইচা পাম উইদাউট ইনভেষ্টমেণ্ট, মানে জিৰ' ইনভেষ্টমেণ্টত। চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেলটো বজাব যাতে ভিডিঅ'টো দিয়াৰ লগে লগে আপোনাৰ তাত ন'টিফিকেশ্যন আহে। পুনৰ লগ পাম, ধন্যবাদ।